কি খবৰ সকলো বন্ধু বান্ধৱী ভালে আছে চাগে ময়ো ভাল আৰু ৰাতিপুৱা একদম মূৰ গা ধুলোঁ আৰু আমাৰ ঘৰতে দেখিছে ইফালৰ পৰা দেখি পাই ভিতৰত যে চাং পাতি আছে আৰু ধানখিনিতো আছে কেতিয়া মাৰিম আৰু লাহে ধীৰে মাতিম আৰু ওপৰ চাংখন পাতি আছে এতিয়ালৈকে নাই হোৱা আৰু ইমানে ঠাণ্ডা লাগিছে ৰাতিপুৱা যদিও ৰ'দটো ওলাইছে তথাপিও ঠাণ্ডাটো গুচাই নাই আৰু মোৰ কপালত দেখিছেনে সেইটো কেনেকৈ দাগ হৈ আছে আমি যেনেটো আঘোণৰ দিনৰ পুৰা মাহটো ধান কাটিছোঁ সেইকাৰণে বগা আৰু ক'লা এটা দাগ নিচিনা হৈ আছে সেইটো দাগ এতিয়া আমি একেৰাহে ঠাণ্ডাত যদি থাকোঁ তেতিয়া মিলি যাব বা পিছলৈ তথাপিও এনেকৈ দাগ হৈ থাকিলে কিবা এটা লেতেৰা অনুভৱ হয় তথাপিও মই এইটো দাগ যাবলৈ মানে ক্ৰীম এটা লগাইছোঁ তথাপিও ক্ৰীম মানে মলম আৰু ভাল হোৱা নাই আৰু ইফালে চবফালে ক'লা হৈ আছে মাজতে বগা মোৰ যে নহয় আমাৰ ইয়াত সকলোৰে তেনেকৈ হৈ আছে কাৰণ আমি দিনটো এনেকৈ কিনা ফুট লৈ থাকোঁ যে সেইটো দাগ বহি গৈছে লগতে ৰূপটো ল'ম বুলি ভাবোঁহে আকৌ চাহ বনাবলৈ হ'বই সেইকাৰণে ল'ৰাটোক ভাত চাহ দি স্কুল যাবলৈ ভাত পানী বনাই খুৱাই মেলি লওঁ বুলি ভাবিছোঁ আৰু আঘোণৰ দিনত ধান কাটিলে আপোনালোকক এনেকৈ হয়নে হাত দুখন চাওঁ মোৰ হাত দুখন কেনেকৈ ফাটি গৈছে দেখাবলৈ ইমানে লাজ লাগি যায় কেতিয়াবা দোকানত যায় হয়গৈ কাৰণ মই দিনৰ বজাৰ দিনেই কৰোঁ যে সেইকাৰণে দোকানৰ পৰা বস্তুবোৰ লৈ আহিব লাগিব মিস্ত্ৰীক ভাত বনাই খুৱাব লাগিব যে ঠাণ্ডা বুলি ঘৰত বহি থাকিলে নহ'ব নহয় এয়া দোকানৰ পৰা সেন্দুৰ এটা লৈ আনিলোঁ বহুত দিনতে সেন্দুৰ শেষ হৈ গৈছিলে কাৰণ এনেকৈ পেকেটটো ফালি সেই টেমাটোত সোমাই থৈ দিছিলোঁ কাৰণ লিকুইড সেন্দুৰ মই ইমান লৈ ভাল নাপাওঁ লিকুইড সেন্দুৰটো আছে আৰু কি কৰিম দিনৰ কাম দিনেই শেষ কৰিবই লাগিব এয়া মিস্ত্ৰীয়ে এনেকৈ আৰু ভাইটিয়ে লগতে ময়ো সহায় কৰি দিছোঁ অলপ চলপকৈ যিটো পাৰিছোঁ আৰু নোৱাৰাটো তেনেকৈ আছে পাৰিলে এনেকৈ সহায় কৰি দিওঁ আৰু চব সময়তে সহায় কৰি থাকিব ময়ো নোৱাৰোঁ যিহেতু আমাৰ সৰু ল'ৰা আছে স্কুলত পৰা আহিব আৰু ভাত বিচাৰিব সেইকাৰণে এনেকৈ মাজে সময়ে সহায় কৰি থাকোঁ কেতিয়াবা দিনটো লাগি থাকোঁ কেতিয়াবা এনেকৈ অলপ চলপ লাগি দিওঁ তলৰ পৰা মই এনেকৈ বাৰী কি বুলি কয় সেইটো নাজানো বা ঠেকা বুলি কওঁ আমাৰ ইফালে কিন্তু ঠেকা দি আছোঁ আৰু ভাইটি আৰু মিস্ত্ৰীটো আকৌ ভাগিনহে দেই আৰু ভাগিনে আৰু ভাইটিয়ে ওপৰত উঠি আছে তো মই তলৰ পৰা ঠেকা দি এনেকৈ সহায় কৰি দিছোঁ এনেকৈ ওপৰত এটাকৈ ৰবৰ বান্ধি গৈছে আৰু মই তললৈ আহি গ'লোঁ যিহেতু বহুতো কাম থাকে আমাৰ সেইকাৰণে আৰু মই চব্জি পাতি থৈ আহিছিলোঁ ভিতৰত চব্জিখিনি জ্বলি যোৱা যেন অনুভৱ হৈছে মানে গোন্ধ পাইছোঁ সেয়ে চাবলৈ আহিলোঁ চব্জিখিনি জ্বলি গ'লগৈ মূলা আলু বনাইছিলোঁ তাত আধা জ্বলা আধা কিবা হৈ থাকিলে হালধি দিবলৈ বাদেই সিফালে লাগি থাকোঁতে ইফালে জ্বলি গ'ল আপোনালোকে সদায় এটা কথা সুধি থাকোঁ সম্পূৰ্ণ হ'লেহে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যে আমাৰ ঘৰটো সম্পূৰ্ণ হ'লে কেনেকৈ লাগিব আপোনালোকেও জনাবলৈ নাপাহৰিব দেই মোৰো মনটো ভাল লাগিব সেই পিছফালে ঘৰটো দেখিছে নহয় আমি এতিয়া যিটো ঘৰ সোমাই আছোঁ পুৰণা ঘৰ সেইটোতে আমি সোমাই আছোঁ আৰু ল'ৰাটো স্কুলৰ পৰা আহি চিধা মোবাইলটো ক'ত আছে সেইটো কথাই সুধিবলৈ ল'লে মোবাইলটো দিলোঁ আৰু সি খেলি থাকিলে আৰু লগে টিউশ্যনত যাবলৈ হ'লেই তাৰপিছত বহুত দিনতে শিল আনি থৈ দিছিলোঁ মাটিয়ে এনেকৈ আৱৰিছে বাৰিষা দিনৰ এনেকৈ আনি থৈ দিলে মাটিবোৰ দেখিছে নহয় চিটকা পৰি এনেকৈ শিলৰ লগত মিক্স হৈ যায় তাৰ কাৰণে ভাইটিয়ে আমাৰ এনেকৈ বুদ্ধি লগাইছে পানী দি বেলচাত কিবা কৰি চালি চাফা কৰিছে আৰু ময়ো সেইদিনাখন কৰিছিলোঁ আপোনালোকক দেখাইছিলোঁ ওপৰ ভাগটো এনেকৈ দিয়া হৈছে আৰু বহুতো কাম আছে কমচে কম আৰু 6 মাহ 7 মাহ এনেকৈ লাগিয়ে যাব আৰু কি কৰি থাকিম কাম কাজবোৰ কৰি বজাৰলৈ এপাত যাওঁ বুলি ওলালোঁ বাইদেউহঁতেও ওলালে আৰু আমি বজাৰত গ'লেতো প্ৰায় এটা কথা কৈয়ে থাকোঁ অ'টোবোৰ প্ৰায় আমি বজাৰত গ'লে বা ক'ৰবাত গ'লে অ'টো নেপাওঁ বুলি কৈয়ে থাকোঁ সেইকাৰণে আজিও অ'টো নেপালোঁ আমি বজাৰত লাগি খোজকাঢ়ি গ'লোঁ লগতে আমাৰ পঞ্চায়তত এখন মিটিং আছিলে সেই মিটিংখনত সোমাই চিধা আমি বজাৰত যাম বুলি গোটাইকেইজনী ওলালোঁ আৰু বাইদেৱে মাজে জমনি দি গৈ আছে তাকে আপোনালোকক শুনাবলৈ নহয় আমি বিভিন্ন ধৰণৰ কথা পাতি গৈ থাকোঁ যে সেয়া আমি পঞ্চায়তত পালোঁহি আৰু পঞ্চায়তত অলপমান মিটিং শুনিলোঁ মিটিং মানে সেয়ে অৰুণোদয়ৰ কথা পাতিছে যিবোৰ এতিয়া ইলেকশ্যন আহি আছে সেইবোৰৰ কথা পাতিছে সেইবোৰে আৰুনো কিনো এই মিটিং শুনি চিধা আমি বজাৰলৈ যাবলৈ
4জনীয়ে ওলালোঁ। বজাৰত যাই প্ৰথমতে লফা শাক আৰু জলকীয়া ল'লোঁ আৰু ইটো চাইডে গাহৰি মাংস আছে, গাহৰি মাংস অলপমান লৈ তাৰপাছত মাছ ফালে আহিছিলোঁ। মাছ আকৌ মই লোকেল মাছ খাই বেয়া পাওঁ চিধা, আৰু এতিয়া ঘৰত আহি ভিডিঅ' বনাইছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত। নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আজিৰ কাৰণে বাই বাই।